সময় কেতিয়াও ৰখি নাথাকে। বৰ্তমান যদি আপোনাৰ বেয়া সময় চলি আছে, দুদিন দেৰিকৈ হ'লেও ভাল সময় আপোনাৰো আহিব। কেৱল ভাল কৰ্ম কৰি যাওক। দুখ প্ৰত্যাহ্বান যিমানেই নাহক পিছুৱাই নাযাব। জীয়াই থকা মানে দুখ প্ৰত্যাহ্বান বিভিন্ন ধৰণৰ সমস্যা আহিবই। সাহসেৰে সেই প্ৰত্যাহ্বানৰ সন্মুখীন হওক। উইলিয়াম শ্বেক্সপিয়াৰে কৈছিল, I cried when I had no shoes, but I stopped crying when I saw a man without legs. Life is full blessings. Sometimes we don't value it. যেতিয়া মোৰ জোতা নাছিল, মই খুব কান্দিছিলোঁ। কিন্তু যেতিয়া দেখিলোঁ যে এজন মানুহৰ দুয়োখন ভৰিয়েই নাই, তেতিয়া মই বুজিছিলোঁ যে মই কিমান ভাগ্যৱান। আত্মসন্তুষ্টি থাকিলেহে সুখী হৈ থাকিব পাৰিব। আপোনাৰ ধন সম্পত্তি মাটি বাৰী বহুত থাকিব পাৰে, যদি আত্মসন্তুষ্টিয়েই নাথাকে তাৰ সুখ আপুনি অনুভৱ কৰিব নোৱাৰিব। আনৰ বৰ্তমানক দেখি কেতিয়াও ঠাট্টা নকৰিব। সময় সলনি হৈ থাকে আৰু সময়ৰ লগে লগে মানুহৰ কৰ্মও সলনি হৈ থাকে। আৰু কৰ্মই মানুহৰ জীৱন সলনি কৰি দিব পাৰে। আনে কি কৰিছে তাক চোৱাৰ আপোনাৰ কোনো প্ৰয়োজন নাই। যেনে কৰ্ম কৰিব তেনে ফল পাব। ভাল কৰ্ম কৰিলে ভাল ফল পাব আৰু বেয়া কৰ্ম কৰিলে বেয়া ফল পাব। নিজৰ কৰ্ম নিজেই কৰি যাওক, তাৰ ফল আপুনি নিজেই পাব। আৰু সেই কৰ্মফলে আপোনাৰ পৰিয়ালৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব। বন্ধুসকল, যদি ভিডিঅ'টোত মোৰ কথাখিনি শুনি ভাল পালে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিব নাপাহৰিব। আৰু ছাবস্ক্ৰাইব কৰি দিব যাতে আগলৈ এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকে। আপোনালোকৰ এটা লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইবে আমাক বহুত উৎসাহ যোগাব। ধন্যবাদ।